দক্ষিণ শালমাৰাত ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ উদ্যোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক শিলাদিত্যৰ পুত্তলিকা দাস। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক সৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে ইতিমধ্যে হুজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱে জেহাদী আখ্যা দিয়াত সমগ্ৰ অসমৰ দল সংগঠনৰ লগতে অসমবাসীয়ে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে। তেনে সময়তে দক্ষিণ শালমাৰা সমষ্টিৰ মাটিফাটাত ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ উদ্যোগত যোৱাকালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱৰ পুত্তলিকা দাহ কৰে। বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হাই হাই, বিজেপি চৰকাৰ গো বেক, মোদী চৰকাৰ গো বেক, সৰ্বানন্দ সোণোৱাল গো বেক, হিমন্ত বিশ্ব শৰ্মা গো বেক। আমি দাবী জনাও শিলাদিত্যদেৱক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে, কাৰণ এজন সাধাৰণ ব্যক্তি আদি ধ্বনিৰে আকাশ পাতাল উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিধায়ক শিলাদিত্যদেৱক অহা 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ সকীয়াই দিয়ে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ অসম ৰাজ্যিক সম্পাদক নুৰুল ইছলামে। বিলাসীপাৰাৰ পৰা ফৰিজ উদ্দিন আহমেদৰ ৰিপৰ্ট, ট্ৰি নিউজ আছাম। একমাত্ৰ নিৰ্ভৰযোগ্য মোবাইল মেৰামতি কেন্দ্ৰ শালপাৰা মোবাইল ৰিপেয়াৰিং চেণ্টাৰ, যোগাযোগ 9954990945।